পানৰ পুলি বনাম আৰু পুলি বনাবৰ কাৰণে আচলতে আমাৰ যিটো পানৰ মেইন আগ এই মেইন আগ লৈছোঁ আৰু এই বেপাৰীয়ে বাৰু পাণ পাৰি আছে ইফালে ওপৰত উঠি আছে আৰু দেখিছা কিমান ধুনীয়া ধুনীয়া পাণ আৰু এনেকুৱাকৈ পাণ হ'লে তাৰমানে একে তলপে লাগি যাব এখন বস্তি ধৰা দেই পাইপত নহয় এইয়া ধুনীয়া পাণ তোক দেখাব লাগিলে পিছত দেখাব লাগিব ওপৰত হেৰি নহয় আৰু সেইয়া ওপৰত উঠি আছে বাৰু এইয়া পাণ ভালকৈ দেখা নাপাবি কাৰণ ৰ'দটো হেৰি হৈ আছেতো এইয়া বঢ়িয়া হৈছে পাণ একেবাৰে কাণত তুলিছে আৰু এনেকুৱা পাণৰ আগৰ পুলি বনাব ভাল সেইকাৰণে পুলি বনাব লাগি লৈছোঁ আমি আৰু পাণ চাওঁ কি ডাঙৰ ডাঙৰ পাণ এয়া যথেষ্ট ডাঙৰ ডাঙৰ পাণ আজি মই ভিডিঅ'বিলাক দি থাকোঁ পাণ পাৰা আজি এইয়া বেপাৰীয়ে পাণ পাৰি আছে পাণ মুঠিয়েই আছে আৰু ইফালে আনফালে এইয়া পাণৰ আগ ধুনীয়া পাণৰ আগ এইবিলাক পাণৰ আগ লৈছোঁ পুলি বনাম এইয়া দে কিবা কওঁ এইফালে বেপাৰীয়ে হাঁহিয়ে থাকে এইয়া সময় নাই পুৰা পাণৰ ব্যস্ত মানে বহুত পাণ আছেতো ইফালে এইয়া বস্তাত ভৰাই থৈ দিছে আৰু পাৰিবা আছে আমাৰ এইফালে দাম কম এতিয়া কুৰিবলৈ 80 টকাহে হৈ আছে তাৰ মাজতো কেতিয়াবা কমে 50 টকাটো দিব লাগে 60 টকাটো দিব লাগে পাণ কিন্তু একে ডাঙৰ ডাঙৰ পাণ দেই একে হাততলীয়া আন পাণ এইয়া কি মস্ত মস্ত পাণ আৰু ইয়াক খাবা কিন্তু বিৰাট চাৰ একেবাৰে চেৰেং বেৰেংকৈ ধৰি মুখত এইয়া পাণ ধুনীয়া ডাঙৰ ডাঙৰ পাণ এইটো চাওঁ এতিয়া কিমান ডাঙৰ পাণ এয়া আমাৰ কিন্তু বাঁহত কৰা নহয় এইটো তামোল গছত হোৱা একে মেইন গাছৰ পাণৰ মেইন তাৰমানে আগৰ পাণ আৰু মই এয়া গাছৰ পৰা কাটি লৈ আহিলোঁ আৰু এয়া পুলি বনাম আৰু পুলি বনাবৰ কাৰণে লৈ আহিছোঁ আৰু যদি এনেকুৱা ভাল ভাল পাণৰ পুলি লাগে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিবি আৰু আমাৰ পৰা আচলতে পাণৰ পুলি এনেকুৱা লৈ যাব পাৰিবি ধুনীয়া মেইন আগ লৈ আহিছোঁ মই মাটিও ৰেডি কৰি থৈ দি আছে আৰু মাটিটো পুতিম আৰু বালিটো পুতিম তাৰমানে দুটা পদ্ধতিত পুতিম আগ লৈ পুতিম কিছুমান আগ তাৰমানে বালিত পুতিব লাগিব আৰু কিছুমান আগ মাটিত পুতিম আৰু মই পেকেট কৰি থৈ দি আছে এতিয়া পেকেটত পুতোঁ আৰু যদি এনেকুৱা ভাল ভাল পাণৰ পুলি লাগে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিবি আমাৰ লগত যোগাযোগ কৰিলে এনেকুৱা ভাল ভাল পাণৰ পুলি আগ পাবি এই ডাইৰেক্ট পুলি বনাই থৈ দিয়া পাবি আৰু আগখিনি মই আনিছোঁ আজি বহুত আঁতৰৰ পৰা আনিছোঁ বাৰু আৰু মই কিছুমান খেতি কৰি পাণৰ বাঁহত পাইপত খেতি কৰিছিলোঁ আগতে এয়া আৰু পাইপতো কৰিব পাৰি বাঁহতো কৰিব পাৰি আৰু তামোল গছ থাকিলে বা তামোল গছতো কৰিব পাৰি আচলতে আমাৰ গাঁৱলীয়া যিখিনি মানুহ আছে সেইখিনি প্ৰায় তামোল গছতে লগায় আৰু যিখিনি আছে আৰু য'ত তাৰমানে তামোল গছত ৰুব দিগদাৰ এই বাঁহৰ ৰুব ইচ্ছা কৰা তেতিয়াহ'লে বাঁহতো ৰুব পাৰিবি তাৰমানে পাণৰ আগ কাটি আনিছোঁ আৰু আগ কাটি আনি আমি আচলতে এইটো বালি মাটি এইটো আমাৰ ঘৰ বান্ধাৰ যিটো বালি সেই বালিটোত আমি পাণৰ আগ পুতি আছোঁ আজি গোটেই লোকেল পাণ একে মেইন গাছৰ একদম পাণ এয়া দেখাতে গম পাই বাৰু এইটো মেইন আগ হয়নে নহয় আৰু ইয়াৰে কিছুমান আগ আছে এতিয়া ইয়াৰ আগবিলাক আমি কাটি লৈছোঁ কাটি এই বালিত এইটো বালি মাটিত ইয়াত এক গাঁঠি 2 গাঁঠিকৈ আমি ইয়াত সম্পূৰ্ণ পুতি দিছোঁ এই শিপাটো আপোনাৰ 25 দিন 30 দিন লাগিব দেই শিপা আহোঁতে কিন্তু সেইবিলাক আৰু আনফালে সিফালে সেয়া পুতি থৈ দিছোঁ এইখিনি ডাইৰেক্ট পুতি দিছোঁ এইটো বালি মাটিত এয়া 2 গাঁঠি পুতি দিছোঁ ডাইৰেক্ট তাৰমানে এইটো মেইন আগ হয় দেখাতে গমেই পাই বাৰু আৰু যদি এনেকুৱা চাপৰৰ পৰা লাগা একদম চাপৰৰ পৰা পাণ হৈ যোৱা যদি পুলি লাগে আমাৰ লগত যোগাযোগ কৰি আমাৰ তাত ধেৰ পুলি আছে আগে ধুনীয়া সেইকাৰণে 2 গাঁঠি কিন্তু 1 মাহ লাগিব দেই 1 মাহ 25 দিন লাগি যাব শিপা আহোঁতে